বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল নহব আৰু অনলাইন ক্লাছ নহব যদি বলি মামা অনলাইন ক্লাস নকৰো কিয় নকৰা ভাল নালাগে মেমহতে এটা ভিডিঅ' বনাবলৈ ইমান কষ্ট কৰে তুমি কিয় তেনেকৈ কৈছা নেপাই নহয় কিয় কষ্ট হয় মেমে কি কয় মই ভালকৈ শুনাই নাপাম আৰু মেমৰ চেহেৰাটো ধৰিবই নোৱাৰি কলা কলা লাগে কিয় কষ্ট হয় মানে সকলো মানুহে মোবাইল অনলাইন এইবিলাক ব্যৱহাৰ কৰিব জানে জানো নাজানে নহয় গতিকে বহুত টিচাৰ এনেকুৱা আছে যিবিলাকে অনলাইন ক্লাছ কৰোঁতে ইমান বেছি কষ্ট হয় তুমি শুনিলে আচৰিতে হ'বা শুনা শুনা মই তোমাক উদাহৰণ হিচাপে আমাৰ সেই মামাৰ ঘৰৰ ওচৰ এগৰাকী শিক্ষয়িত্ৰীৰ কথা কওঁ শুনাচোন শুনিবানে সেই বাইদেউগৰাকী বৰ ভাল বাইদেউ সকলোৱে তেখেতক মই খবৰটো পাইছোৱেই অলপ আগতে মোক সেই মিছ শইকীয়াই ক'লে ঠিক আছে ছাৰ হ'ব বাৰু মই কাইলৈ ঠিক কৰিব লাগিব ঠিক আছে হ'ব দিয়ক ছাৰ কি যে হ'ব মা কি হৈছে নো কি হ'ব নোৱাৰো বন্ধৰ কাৰণে কাইলৈৰ পৰা ক্লাছ কৰিব দিছে স্কুলৰ মানে অনলাইন ক্লাছ সেইটোৱে অনলাইন ক্লাছটো নাই নহব দিগদাৰী হৈ গ'ল এইটো একো ফটো চাব নোৱাৰি দেখাব নোৱাৰি একোৱে কৰিব নোৱাৰি চৰকাৰে দিয়া ফোন কথাহে পাতিব পাৰি ইয়াতে কেনেকে কৰিম তুমি পাপাৰ ফোনটো লোৱা ন পাপাৰ ফোনটো স্মাৰ্টফোন হাই দেউতাৰৰ কথা কওঁ দেউতাৰে সেইটো ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি টোপনি নোযোৱালৈকে মোবাইলটো এৰাত নাই গতিকে সেই মোবাইলেই আৰু মই কেনেকে তেওঁৰ ফোনটো লৈ পেলাই মই অনলাইন ক্লাছ কৰিম কোৱাচোন বাৰু মা তুমি পাপাক কৈতো চোৱা পাপাই দিবই পাপাই তোমাৰ ভিডিঅ' কৰি দিব ঠিকে কৈছা তুমি কাৰণ মই ফোনটো ইফালে চলাবও নাজানো তেওঁৰ ফোনটোতে কৰিব লাগিব ভৰিয়ে হাতে ধৰি আৰু অলপমান ভৰিয়ে হাতে কাকতি মিনতি কৰিম তেওঁৰ ফোনটোৱে ল'ম আৰু কেমেৰাও তেওঁকে কৰিম ন হৰা সোনকালে দেৰি হৈছে নহয় সোনকালে কৰা ঠিকে আছে নে ঠিক আছে ঠিকে আছে এতিয়া ভাল দেখাইছো নে ইছ ঠিকে আছে ঠিকে লাগিছে ভাল লাগিছে হৈছে ছাত্ৰ ছাত্ৰীসকল কেনে আছা ভালে আছানে হে ভগৱান কেমেৰাটো তলত আছে ওপৰলৈ কিয় চাই আছা আকৌ কেমেৰাটো এইফালে মোবাইলৰ কেমেৰাটোত চোৱা আকৌ ঠিক আছে বাৰু ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ভূগোলৰ পাঠ দিম ভূগোল মা বিস্কুট খাম মা বিস্কুট খাম মঞ্জু বাইদেউ স্লেটখনৰ ওপৰতে বিস্কুটৰ টেমাটো আছে মাইনাক বিস্কুট দুটামান দি দেচোন ঠিক আছে দি আছো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ভূগোল শব্দটো ভূ আৰু গোল শব্দৰ পৰা আহিছে বুজি পাইছা কি ভাঙিল মঞ্জু চাচোন চাফা কৰি দিয়ে মাইনাৰ ভৰিটো আকৌ কাটি যাব পাই সেইফালে মাইনাক যাব নিদিবি দেই ঠিক আছে মই অলপ হৈছে আৰু মোৰ ৰবা ঠিক আছে এতিয়া ভূ মানে হৈছে পৃথিৱী আৰু গোল মানে গোলাকাৰ বুজি পাইছা মোবাইল ধৰি হাত বিষাইছে দে অলপ সোনকাল কৰা এইবাৰ কি জঞ্জালখনত পৰিলো এবাৰ হাত বিষাব এবাৰ গিলাচ লাগিব নহৈছে দেখোন হ'ব দিয়া সোনকালে কেমেৰাটো আছো লৰালৰিকে কৰি শেষ কৰো নহলে আকৌ এইফালে মাছৰ টেঙা জোলকণো বনাবলৈ আছে পটাপট শেষ কৰি পেলাই টেঙা জোলকণ বনাব তুমি দেখোন নিজেই কোৱা মই বনোৱা মাছৰ টেঙা জোলকণহে ভাল লাগে তেতিয়াহ'লে মঞ্জুকে বনাবলৈ দিওঁ মঞ্জুৱে বনাব নালাগে দিয়া মই ধৰি আছো তুমিয়ে বনাবা
মই কি কৈ আছিলো কি ভূগোল ভূগোল মানে পৃথিৱী আৰু পৃথিৱী হৈছে ঘূৰণীয়া অৱশ্যে পৃথিৱীখনৰ আকাৰ সুমথিৰা টেঙাটোৰ দৰে হয় তোৰ কি হ'ল আকৌ এবাৰ বাইদেউ ঘৰটো ঝাৰু দি লওঁ তই ঘৰটো ঝাৰু দিবলৈ এতিয়াহে পালি এই গৰমখনত মই মৰিম দেখোন এতিয়া বৰ দিগদাৰ হ'ল দেই শান্তি নাই কাম এটা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকল পৃথিৱীৰ ওপৰ অংশ উত্তৰ গোলাৰ্ধ আৰু তলৰ অংশ দক্ষিণ মানে উত্তৰ অংশত উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশ দক্ষিণ গোলাৰ্ধ বুলি কয় বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল মা মোৰ ভোকত মৰিছো ভাত দিয়া এবাৰ আকৌ এখেতৰ ভোক লাগিল ভগৱান নহ'ব আৰু দেই অনলাইন ক্লাছ নহ'ব এইবোৰ ক্লাছ মোৰ দ্বাৰাই আৰু এইবিলাক মোৰ দ্বাৰাই সম্ভৱ নহয় ছাত্ৰ ছাত্ৰীসকল আমি অনলাইন ক্লাছ কৰাতকে সেই যে আমাৰ গাঁৱৰ বৰপুখুৰী পাৰত ধুনীয়া বহল ঠাই আছে আমি তাতে কাইলৈ তোমালোকে 9টা বজাত আহিবা মই তোমালোকৰ কাৰণে মাস্ক আৰু চেনিটাইজাৰ লৈ যাম 1 মিটাৰ দূৰত তোমালোকক বহাৰ সুবিধা কৰি দিম আমি তাতে ধুনীয়াকৈ পঢ়া শুনা কৰিম ঠিক আছে মোৰ আৰু অনলাইন ক্লাছ কৰা ঘৰৰ কামৰ পৰা আজৰি নাই মই তাতে অলপ সময় শান্তিৰে তোমালোকক পঢ়াব পাৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ নমস্কাৰ